কবিতা জীৱনৰ বিষাদ ছবি। কবি পাৰ্থপ্ৰতিম বৈশ্য। সুৰ লীনামণি ডেকা। জীৱনে যে আজি বাৰে বাৰে চিনাকি কৰাই দিয়ে এই সমস্যাবোৰৰ সতে। সমস্যাবোৰ লাহে লাহে যদিও আপোন হ'বলৈ ধৰিছে, তথাপি কেতিয়াবা বৰ আমনি লাগে জানেনে। বৰ মন যায় এই সমস্যা নামৰ পৃষ্ঠাটোৰ পৰা আঁতৰি থাকিবলৈ। কেতিয়াবা বৰ মন যায় নতুন অধ্যায়ৰ সূচনা কৰিবলৈ, কিন্তু ক'তা সময়ে দেখোন নিদিয়ে সুযোগ। প্ৰতিটো খোজতেই যেন মোৰ কণ্টক। তথাপি আঁকিবলৈ মন নাই জীৱনৰ বিষাদ ছবি। জীৱনৰ সতে পৰিবলৈ মন নাই ভাগৰি। মাথো এবাৰ চোৱাচোন ভাবি, কিমান মধুৰে জীৱন নামৰ কালচোৱা। কেনেকৈ বুজাম কোৱা, মোৰ দুচকুত কত যে আশা আকাংক্ষা, তাকে লৈ জীয়াই থকাৰ অলেখ বাসনা।